हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল নমস্কাৰ মই সংগীতে পুনৰবাৰ স্বাগতম জনাইছো মই ইউটিউব চেনেলটিলৈ আৰু অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আসলতে আজি ইমান ডাঙৰ এটা উৎসৱ আমাৰ দীপাৱলী পোহৰৰ উৎসৱ কিন্তু সঁচা কথা ক'বলৈ গ'লে এইবাৰৰ নিচিনা দুখ লগা এবাৰো হোৱা নাই কাৰণ আজি ৰাতিপুৱাৰ পৰা ইমান বেছি ধাৰাসাৰ বৰষুণ এটা চাকিও জ্বলাবকে পোৱা নাই ৰাস্তাত ইমান আজি দিনটোত মানে সকলোৱে মানে এই দিনটোত ৰৈ থাকে ন এটা ইমান আমাৰ হাঁহি ধেমালিৰ দিন কিন্তু আজি এটাও চাকি জ্বলাব পোৱা নাই মায়ে নামঘৰত চাকি দিলে কিন্তু বাহিৰত আমি দিবই পোৱা নাই কলগছডাল দেউতাই আনিছিলে আবেলি পুতিম বুলি ভাবিছিলোঁ আৰু ৰাতি চাগে বতৰটো ভাল কৰিব কিন্তু ইমান বেছি বেয়া কৰিছে বতৰটো এতিয়ালৈকে ভাল হোৱা নাই এতিয়া দেউতাই কিবা কিবি আনিছে এইখিনিয়ে ভাবিছোঁ অকণমান এনেই আৰু ৰুমতে দিম উপায় নাই বাহিৰত দিব নোৱাৰোঁ যিহেতুকে আৰু ইমান ডেকৰেশ্যনো নকৰোঁ অকল দিনত এটাই মানে পালন কৰিলোঁ আজি ভেড়া মাংস খাব লাগে সেয়া দিনতে আনিলে দিনতে কৰিলোঁ মই ভাবিছিলোঁ আপোনালোকক সন্ধিয়াত লগটো দেখুৱাম চাকি জ্বলাম আৰু বতৰটো ভাল কৰিব বুলি ভাবিছিলোঁ কিন্তু তেনেকুৱা নহ'লে আমাৰ ইয়াতে কিন্তু ফটকা ফুটাবলৈ মানে এৰা নাই যিহেতু চাকি জ্বলাব পোৱা নাই সকলোৰে একে অৱস্থা হৈ আছে সেইবাবে পূৰা ফটকা ফুটাই আছে তেনেকৈ আৰু চলিছে আশা কৰোঁ সকলোৰে জীৱনটো পোহৰাই তোলক এনেদৰে বাধা বিঘিনিৰ মাজতে পাৰ হওক আৰু যিয়েই নহওক আপোনালোকক দীপাৱলী বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আশা কৰোঁ আপোনালোকে এনজয় কৰি আছে আৰু আপোনালোকৰ ফালে কেনেকুৱা হৈছে সেইটো জনাব ক'ত বৰষুণ নপৰিবও পাৰে আমাৰ ইয়াতে এনেকুৱা হ'ব পাৰে তো জানিলে মই ভাল পাম আপোনালোকে জনাব কি কৰিছে চাকিটো নুমাই গৈ মাত চাকিটো নুমাই গৈছে নেকি বাহিৰত এটা চাকি জ্বলাই এটা হ'লেও গাইজ ফটকাটো ফুটাবই লাগিব নিয়ম কৰি তো এতিয়া মই তাকে প্ৰস্তুতি ভাবি আছোঁ মানে সৰু হওক ডাঙৰ হওক এটা হ'লেও মই ফুটামেই মানে এইপিনে ঠাইটো আহি পোৱা নাই নহয় ভাল নালাগে সি গোৱালপাৰাত গৈছে আহিয়ে পোৱা নাই ঠাইটো কি হয় তোমাৰ বেয়া হয় খালোঁ দেই অকণমান বাহিৰতো চোতালত বহুত বেছি বৰষুণ পৰি আছে কিন্তু মই মানে বাৰাণ্ডাতে এনেকৈ দিব লগা হৈছে বম ফুটোৱা এক্সপাৰ্ট আৰু জলকীয়া বম ফুটাই আছে ডাঙৰ বমবিলাক এতিয়াও ফুটা হোৱা নাই কিন্তু বহুত ভাল আছিলে ন বমকেইটা ইমান জলকীয়া বম কিন্তু বহুত বহুত চাউণ্ড হৈছে আচলতে এইবিলাক আমাৰ প্ৰদূষণ হয় ফুটাব নালাগে তথাপিও আৰু এদিন বছৰত কোনেও এইটো ইগন'ৰ নকৰে ন গাইজ এইবাৰ ভাবিছিলোঁ পোহৰৰ উৎসৱটো ভালদৰে পালন কৰিম আমাৰ যিহেতু আপোনালোকে জানে ৰাস্তাটোও নতুন এইটো ৰাস্তাত ফাৰ্ষ্ট ভাল লাগি আছিল মনটো বহুত কিন্তু কি কৰিম আৰু একো উপায় নাই মোৰ বাবে ফুলজাৰি আনিছে সেইটো মানে মই ভাবিছোঁ ঘৰতে ফুটাম আৰু উপায় নাই অহাকালিলৈকে চাওঁ যদি অহাকালি ভাল হয় বতৰটো তেনেহ'লে মই কি কৰোঁ কি নকৰোঁ অকণমান আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ব্লগটো চাই থাকিব আৰু যদি আজি তেনেধৰণে বতৰটো ভাল নকৰে তেতিয়াতো পোহৰ আৰু জ্বলোৱা নহ'ব কেনেদৰে জ্বলাম যিহেতু বৰষুণ অহাকালি কণ্টিনিউ কৰিম ব্লগটো আপোনালোকে চাই থাকক